আমাৰ ঘৰৰ অলপ ওচৰতে অখণ্ড ভাগত হৈছে আৰু তালৈকে মা, মাহী, বৌ আৰু বাহঁতৰ লগতে আমি একেলগে গোটেইখিনি খোজকাঢ়ি আহি আছোঁ এয়া। আৰু এইফালে এয়া ধুনীয়াকৈ সজাই তোলা হৈছে, আহি খুব ভাল লাগিছে সঁচাকৈ। এতিয়া এয়া চাকি বন্তি জ্বলাই বহিছোঁ। আৰু আজি এয়া এওঁ ভাগৱত পাঠ কৰিবলৈ আহিছে এয়া। এইফালে এয়া ভগৱানৰ দশাৱতাৰৰ মূৰ্তি সুন্দৰকৈ সজাই তোলা হৈছে। সঁচাই এক বিৰাট সুন্দৰ পৰিৱেশ।